আজি আমাৰ ৰাতি সাজৰ চব্জি কাবেলি বুট আলু ৰঙা দালি বনাব লৈছোঁ। এয়া ৰেডি কৰি লৈছোঁ। চিটি মাৰি ল'লোঁ, তাৰপাছত চিটি মাৰি ঢালি লৈছোঁ। ঢালি লৈ এতিয়া পিঁয়াজখিনি দি ল'লোঁ। নিমখটো তাতে দিয়া হৈছে, হালধি অলপমান দি ল'লোঁ। আজি ৰাতি সাঁজটো এনেকৈ চলি যাব আৰু। ভাঙন মাছ, ৰহৰ দালি, কাবেলি বুট চব্জি, ৰাতি সাজৰ খানা। এনেকৈ 7-8টামান চিটি মাৰি এনেকুৱা কৰি ল'লোঁ। এতিয়া আৰু হৈ গ'ল চব্জি, উতল আহিলে হৈ যাব। এয়া মোৰ চব্জি ৰেডি হৈ গ'ল ৰাতি সাজৰ কাৰণে। 5-6টামান চিটি মাৰি ল'লে এনেকুৱা হৈ যায়। ধুনীয়া হৈ গ'ল। এতিয়া চব্জি ৰেডি।